Good morning, guys. বতৰ দেখিছে নহয় এয়া বতৰৰ কথা কি কম আপোনালোকক ৰাতি 3টা নহয় দেই 12টা বজাৰ পৰা বৰষুণ ৰাতিপুৱা এতিয়া বৰষুণটো কমিছে তাৰ পিছত এইফালে দেখিছে আমাৰ এয়া জামাই মানে আমাৰ এখন বহুত খেলাই হৈছে যে কোনোবা পৰিব বুলিয়ে জামাই দেখিছে নহয় চাফা কৰি আছে এইবোৰ এয়া সব এয়া চাফা কৰি আছে এয়া জামাই আৰু টিংকুদা গৈছিলে পথাৰলৈ কাৰণ পানী বৰষুণ দিছে আৰু পথাৰত পানী হৈছে আমাৰ মানে সোণটো উৎপাত কৰি আছে মাছ খাম ৰাতিপুৱা 4টাত গৈ টিংকুদাক লৈ আহিছে আৰু আনি কেনে মাছ পালে বেছি নাই পোৱা দেই মাছ কাৰণ পানীটো আছে যে সেইকাৰণে মাছ ইমান পোৱা নাই তথাপিও যিকেইটা মাছ পাইছে ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ কাৰণ যিহেতু পথাৰত পোৱা এয়া বছৰৰ প্ৰথম মাছ সেইকাৰণে ভাবিলোঁ আপোনালোকতো শ্বেয়াৰ কৰোঁ বেছি পোৱা নাই দেই মিছা কথা নকওঁ বহুতেই কম পাইছে কিন্তু মনটো ভাল লাগিছে যিহেতু কেইটামান হ'লেতো পাইছে ন আৰু পথাৰৰ মাছ আৰু বছৰৰ প্ৰথম মাছ বলক দেখাওঁ আপোনালোকক এয়া চাওক এয়া দেখিছোঁ নহয় বেছি পুঠিয়ে পাইছে নেকি আৰু মই ক্ষমা কৰিব দেই মই বেছিকৈ মাছৰ নাম নাজানো এয়া দেখিছেনে মাছ এয়া এয়া চাওক মাছ পুঠি আছে আৰু এই দুটা এই মাছটোৰ নাম মই নাজানো এই মাছটোৰ নাম নাজানো আপোনালোকে জানেনে এই মাছবিধৰ নাম কি কাইণ্ডলি মোক জনাব আমাৰ মাহঁতে জানে কাৰণ তেওঁলোক মাছৰ লগত সৰুৰ পৰা জড়িত আৰু মাছ খাই বেছি ভাল পায় তেতিয়া কাৰণে চব মাছৰ নাম জানে মই ইমান নাজানো তো কাইণ্ডলি জনাবচোন দেই মই যে দেখালৈ মাছবিধৰ নাম কি হয় মই নাজানো আৰু আপোনালোকে পথাৰৰ মাছ কোনে পথাৰলৈ গৈছে ক'ব এইবাৰ পথাৰৰ ভিডিঅ' দিব নোৱাৰিলোঁ ক্ষমা বিচাৰিছোঁ কাৰণ কি হৈছে এইবাৰ আমাক মাটি আধিলে দিছে আৰু আধিলে দিয়াৰ কাৰণে মাহঁতে কৈছে যে আধিলে দিলে বোলে আমাৰ ঘৰৰ মানুহ নাযায় পথাৰলৈ সেইকাৰণে ময়ো যোৱা নাই আধিলে দিলে বোলে পথাৰলৈ নাযায় সেইকাৰণে ময়ো পথাৰলৈ যোৱা হোৱা নাই আৰু সেইকাৰণে পথাৰৰ ভিডিঅ' দিব পৰা নাই কাৰণ এইবাৰ আধিলে দিছে তো এয়া টিংকুতে এইখিনিয়ে মাছ পালে আৰু আপোনালোকে কোনে পথাৰলৈ গৈছে আৰু কোনে ভুই ৰুইছে জনাব লগতে আৰু পথাৰৰ মাছ কোনে ভাল পায় আৰু কোনে পথাৰত মাছ পাইছে জনাব দেই আজি মই কিবা এটা কৰিছোঁ কি কৰি আছোঁ বলকচোন আপোনালোক দেখাই আছোঁ হ'ব দেই মানে ঘৰত কুন্দুলি অকণমান আছিলে সেইকাৰণে কুন্দুলি কি কৰিছোঁ আপুনি দেখিছেনে ভেন্দি 4টা এক্সট্ৰাকৈ আছিলে ভাবিলোঁ ভেন্দিকেইটাও দি দিওঁ মই দেখাইছোঁ দেখাব দেই এই দেখিম দাংবু দিয়া চাওক আজি মই দেখিছোঁনে দাংবডি আলু কুন্দুলি ভেন্দি ভাজি পেলাইছোঁ কাৰণ চব ভাজিৰে অকণমান আছিলে এয়া পেলাইতো দিব নোৱাৰি নহয় জানো তো কি কৰিম তো চব মিক্স কৰি কেনে ভাজি দিছোঁ কেনেকুৱা লাগিব আপোনালোক মই খাই কেনেহে জানো আপোনালোকে খাইছে নে ক'বচোন মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ দেই মই কিন্তু কোনোদিন কৰা নাই দেখিছোঁ ইয়াৰ দুডাল আছে মানে দাংবডি কেইডালমান আছে কুন্দুলি কেইটামান আছে ভেন্দি 4টা আছে এতিয়া কি কৰিম তো চব মিক্স কৰি কেনে এখন ভাজি বনাই পেলালোঁ এইয়া দেখিছে নহয় এয়া আপোনালোকেও এনেকৈ খাইছে নেকি ক'বচোন দেই এনেকৈ মানে মিক্স কৰি যদি ঘৰত শাক পাচলি কম থাকে চব মিলাই মানে যি মিলাই চিলাই যি হয় আৰু চব্জি তৰকাৰী ভাজি যি হয় তেনেকুৱা আপোনালোকে খাইছে নেকি ক'বচোন দেই